নমস্কাৰ আমি সকলোতকৈ ধনী ব্যক্তি হ'ল আমি ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্টত আমি খানা খাব যাওঁ 1500 2000 যি হয় আমি দি দিওঁ লগতে টিপছ দি দিওঁ কাৰণ আমি ধনী মানুহ আমি ক্ষুদ্ৰ ব্যৱসায়ীৰ লগত কাজিয়া কৰোঁ কাৰণ কাজিয়া কৰিবলৈ আমাৰ লাজ নালাগে 20 টকাৰ বস্তু 10 টকা দি কিনিলেও সিহঁতে খাব পায় নাপায় আমাৰ কোনো দৰকাৰ নাই জানিবৰ কাৰণে যেনেকৈ ঘৰ চলিব কাৰণ আমি ধনী মানুহ আমি কিবা ভুল হলে ৰাস্তাত ডাঙৰ মানুহৰ লগত কাজিয়া নকৰো কাৰণ আমি ধনী মানুহ আমি সৰু সৰু ঠেলাৱালা ৰিস্কাৱালা বেটাৰী ড্ৰাইভাৰ ইহঁতক অলপ ভুল পালে গৰু বিটা দিও ৰাস্তাৰ মাজত কাৰণ আমি ধনী মানুহ আমি ডাঙৰ শ্বপিং মলত গলে আমি কাপোৰৰ দৰ দাম নকৰো কাৰণ তাত লিখাই থাকে ফিক্স ৰেট কাৰণ তাতে দাম দৰ কৰিব গলে আমাৰ সন্মান যাব কাৰণ আমি ধনী মানুহ কিন্তু এজন সৰু ব্যৱসায়ী কাপোৰৰ দোকান গলে আমি দাম দৰ কৰো সিহঁতক কিয় 200 টকা দিম এটা ছাতত বা কিবা এটাত দাম কমাই 50 টকা ইমান পইচা কি কৰিবি তহঁতে এনেকৈ ধনী হবি এনেকৈ দম যাও কাৰণ আমি ধনী মানুহ আমি সিহঁতৰ লগত কাজিয়া কৰিব লাজ নালাগে আমি যদি বেটাৰী এখন গাড়ীত কবাত গলে ভাড়া 20 টকা লয় আমি কাজিয়া কৰো কিয় 20 টকা লব এইখিনি যাত 20 টকা লব লাগে নেকি 10 টকা দি দম দি থৈ 10 টকা দি হাতত দি থৈ গুছি হোক কাৰণ আমি ধনী মানুহ আমাৰ অহংকাৰ আছে আমাৰ লেভেল আছে কাৰণ আমি ধনী মানুহ